গুড মৰ্নিং বন্ধুসকল, আজি লৈ আহিছোঁ এটি নতুন ভিডিঅ' আৰু ভিডিঅ'টো হৈছে এনেকুৱা ধৰণৰ। তো কেনেকুৱা ধৰণৰ আপোনালোকে চাই থাকক আৰু আমাৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ক। এতিয়া আপোনালোকক দেখুৱাই আছোঁ আজি ভিডিঅ'টো কি হ'ব, শেষলৈ চাব। আমাৰ বছে চাল ধুই আছে আৰু চাল ধোৱা কিমান মেহনত এয়া দেখিছে নহয়, খটক 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 কৰিয়ে আছে। বা কাপোৰ ধোৱাই দি ধুৱে উতলি আহিছে। পিছে এয়া হৈছে নিচিলা মাছ। নিচিলা মাছৰ ভাজিটো খুবেই ভাল, মোৰ মানে খুব প্ৰিয়। আৰু ইফালে আছে পুঠি মাছ। পুঠি মাছটোতো আৰু প্ৰিয়, পুৰি খাই বিৰাট মজা লাগে। তো আজি পুঠি মাছ আৰু নিচিলা মাছৰ ভাজি হ'ব। তো চাই থাকিবচোন ভিডিঅ'। আৰু মই এনেকৈ ধুই ৰ'দত অলপ সময় দি কণ্টেইনাৰত ভৰাই ফ্ৰিজত ভৰাই থৈ দিওঁ। আৰু এনেকৈ মই ফ্ৰিজত ভৰাই থৈ দিছোঁ আৰু ইয়াতে মই থৈ দিছোঁ পুঠি মাছখিনি তেনেকৈ ৰ'দত দি কেনে দুটা বনাই আছোঁ। চাহ পানী উতলি আছে। দেখিছে ৰুটি চাই শেষত একাপ চাহ। আৰু যিহেতু ঠাণ্ডাৰ দিন আহিছে আৰু চাহটোতো সকলোৰে কাৰণে প্ৰিয় আৰু চাহকাপটো নোখোৱাকৈ কোনো থাকিবই নোৱাৰে। আৰু বহুত সময় মাছ বাচিলোঁ, আমনি লাগে। এতিয়া ভাবিছোঁ চাহকাপ খাই অলপ এনাৰ্জি লওঁ আৰু বাকী কামবোৰ কৰিবলগীয়া আছে। দেখিছে ৰুমৰ খেলি মেলি আৰু ভাবিছোঁ চাহকাপ খাই লওঁ, তাৰপিছত বাকী কামবোৰ হৈ যাব। কণ্টেইনাৰ আছে ছটা। আৰু এতিয়া কালি একো ভিডিঅ' দিব নহ'ল কাৰণ কালি গানটো অলপ বহুত বেয়া হৈ গ'ল। আজি ভাবিলোঁ নেক্সট ডে আৰু আপোনালোকক কালি ভিডিঅ'টো কি কৰিছিলোঁ সেইখিনি দেখাই দিম আজি ভিডিঅ'টোৰ লগত একেলগে। আৰু আজি ভাবিছোঁ অকণমান কেইটামান ৰেচিপি বনাম, আপোনালোকক দেখুৱাই থাকিম আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু ওপৰৰ পৰা হেলিকপ্টাৰো আহি আছে মোক লৈ যাবলৈ। চাই থাকক ভিডিঅ'টো শেষলৈ। তো মই দুটা ৰেচিপি আপোনালোকক দেখুৱাম বুলি কৈছোঁ। এটা পুঠি মাছৰ খাৰ দিয়াকৈ বনাম, গাঁৱলীয়া খানা বনাম। আৰু মানে তেওঁৰ পেটৰ বিষ হৈ থকা বুলি কৈ আছে, সেইবাবে মই ভাবিছোঁ নৰসিংহ আঞ্জা বনাম আৰু আপোনালোকক দেখুৱাই থাকিম। আৰু চাই থাকিব ৰেচিপিটো কেনেকৈ মই দেখুৱাই থাকিম। এতিয়া ইয়াতে মই সাৰ দিম। গাইজ দেখিছে সেয়া ধুনীয়া এটা সাৰৰ পুঠি মাছ, কালাৰটো ধুনীয়া আহিছে। আপোনালোকে এনেকৈ ট্ৰাই কৰিব। এয়া হৈছে আজি দুপৰীয়াৰ সাজ। ইফালে আছে
নৰসিংহৰে মাছৰ জোল, নৰসিংহৰ পাতেৰে। ইফালে আছে চুকা টেঙা আৰু মাছ, গোটেই মাছেই আজি। আৰু ক'বলৈ ভাষা নাই, ধুনীয়া হৈছে। তোমাৰ খাৰৰ মাছটো কেনেকুৱা লাগিছে? খুবেই ধুনীয়া লাগিছে। টেঙা এইটো খাৰ তোমাৰ খাৰৰ মাছটো কিমান টেষ্টি হৈছে? ইমানতে শেষ কৰিলোঁ, আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকৰ ওচৰত নতুন নতুন ভিডিঅ' দিবলৈ উৎসাহ পাম। আৰু আজিলৈ ইমানতে, বাই বাই।